তো গাইজ মানে আজি মানে আপোনালোকক কি ক'ম আপোনালোকে গম পাইছে মানে মই নতুন চেনেল খুলিছোঁ এইটো 1 মাহ হৈছে তো 1 মাহৰ ভিতৰত মানে এটা ভিডিঅ' মানে ভাইৰেল হ'ল মানে ধৰি লওক মই 20টামান ভিডিঅ' আপলোড কৰিছোঁ ব্লগ ভিডিঅ' তাকে মানে 20টা ভিতৰত মানে এটা ভিডিঅ' ভাইৰেল হৈ গৈছে 10K ওপৰত আহি গ'লে তো 10K ভিডিঅ' মানে এসপ্তাহত 10K এটা ভিডিঅ' 10K আহি গৈছে এটা ভিডিঅ'ত এসপ্তাহত মানে মনটো বহুত ভাল লাগি আছে আপোনালোকে মানে ইমান ছাপোৰ্ট কৰিছে মোৰ লগত থাকি পেলাই তো সদায় থাকিব মোৰ লগত আশা কৰিছোঁ মই তো আপোনালোকে মানে যিমান পাৰে ইমানে ছাপোৰ্ট কৰিব মোৰ লগত মই তাকে ভাবি পেলাই মই আজি এটা ভিডিঅ' দিবলগীয়া হ'ল তো আপোনালোকে মই সদায় থাকিলেহে মানে মনটো ভাল লাগিব আৰু ট্ৰেক্টৰ মাটি কাটি আছে মানে শব্দটো বেয়া পাইছে চাউণ্ডটো তো নাজানো যিমান মানে ইয়াতে আহিছোঁ মানে নদী পাৰত আহিছিলোঁ আমি তো আপোনালোকে মোৰ লগত সদায় থাকিব যিমান পাৰে ইমানে ছাপোৰ্ট কৰিব তো মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে মানে আপোনালোকে মানে যিমান নতুন চেনেল খুলিছোঁ আপোনালোকে বহুত ছাপোৰ্ট কৰিছে বহুত ধন্যবাদ আপোনালোকক তো আপোনালোকে নতুন চেনেলত যে আমাৰ 1 মাহত যে ইমান ছাপোৰ্ট কৰিব মই ভবা নাছিলোঁ তো মোৰ এটা ভিডিঅ' মানে ভাইৰেল হৈছে আৰু তো এইটো ভিডিঅ'ৰ পৰা বহুতে ছাবস্ক্ৰাইব আহিলে মোৰ প্ৰায় 1 মাহ হৈছে 1 মাহৰ ভিতৰত মানে মই যে এনেকুৱা আপোনালোকৰ পৰা ছাপোৰ্ট পাম যে মানে কেতিয়াও ভবা নাছিলোঁ তো আপোনালোকে যিমান পাৰে ইমানে ছাপোৰ্ট কৰিব মোৰ লগত আৰু সদায় থাকিব মানে নতুন কণ্টেণ্ট পাবলৈ আপোনালোকে আশা কৰিব মই যিমান পাৰোঁ ইমানে দেখুৱাবলৈ এইটো চেনেলত যিমান পাৰোঁ ইমানে দেখুৱাবলৈ চেষ্টা কৰিম নতুন কণ্টেণ্ট দি পেলাই তো আপোনালোকে সদায় থাকিব আপোনালোকে মানে যিমান পাৰি আছে মোৰ লগত সদায় থাকিব আৰু কি ক'ম আৰু আপোনালোকে মানে সদায় থাকিব আৰু নতুন চেনেল খুলিছোঁ আপোনালোকে মানে যোনে নতুন মানে চেনেলত আহি পেলাই চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব 1K এটা বনাই দিয়ক চেনেলটো মনিটাইজেশ্যন অন কৰিব দিয়ক তো দেখা পাইছে আমি আহি মানে কি দেখা খাব পাৰিলোঁ তো কি খাইছে এইকেইটা কোৱাচোন নাজানো মই কি তেনেহ'লে নাজানি পেলাই কি খাই আছে তেনেহ'লে এইটো কি কোৱা এইটো মানে দেখা পাই আছে মানে এইবিলাক মানে হেৰি হয় খেচাৰি বুলি কয় আমাৰ ভাষাত আপোনালোকে নাজানো কি বুলি কয় তো আপোনালোকে গম পাইছে এইকেইটা খাব নেকি আপোনালোকে যদি এইবিলাক কি কয় আপোনালোকৰ ভাষাত কওকচোন আপোনালোকে কমেণ্ট কৰি জনাবচোন এইকেইটা তো ভিডিঅ'টো ইমানেই আছিলে আজি তো নেক্সট ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰিব যিমান পাৰি আছোঁ মই ইমানে দেখুৱাবলৈ চেষ্টা কৰিম তো নেক্সট ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰক তো আজি ইমান আছিলে থেংক ইউ